বন্ধুসকল, ঈদ কেৱল উৎসৱ নহয়, ই এক অনুভৱ। দিনটোৰ আৰম্ভণি হয় ঈদৰ ৰাতিপুৱাৰ শান্ত আৰু আধ্যাত্মিক পৰিৱেশৰ পৰা। নতুন কাপোৰ পিন্ধি মানুহ উত্তেজনাত ল'ৰা-ছোৱালীয়ে হাঁহিছে। বয়োজ্যেষ্ঠসকলে ইজনে সিজনক উষ্ম সম্ভাষণ জনাইছে। আমাৰ গাঁৱৰ মছজিদ আৰু ওচৰৰ কাকজান ঈদগাঁৱৰ দৰে অঞ্চলত হাজাৰ হাজাৰ লোকে ঈদৰ নামাজৰ বাবে গোট খায়। দৃশ্যটো সঁচাকৈ হৃদয়স্পৰ্শী। আমি বিভিন্ন অঞ্চল যেনে কমাৰখটুৱাল, দগাঁও, ৰহনকোৱা ৰোড, দুলীয়াগাঁও মছজিদ আৰু মনাইপুল, বাদুলিপুখুৰী আদি পৰিদৰ্শন কৰিলো। আহকচোন আমাৰ ওচৰৰ এই অঞ্চলসমূহৰ ঈদৰ পৰিৱেশসমূহ অনুভৱ কৰোঁ। প্ৰথমতে কমাৰখটুৱাল চাৰিআলি ঈদৰ বজাৰৰ পৰাই যাত্ৰা আৰম্ভ কৰিলো। ঈদৰ সময়ত আমাৰ অঞ্চলৰ অন্যতম প্ৰধান স্থান। মই তাত উপস্থিত হোৱাৰ লগে লগে বন্ধুসকলক দেখা পালো। মাত্ৰ আকস্মিকভাৱে আড্ডা মাৰি সেই মুহূৰ্তটো উপভোগ কৰি তাৰে এজনে আকৌ ঈদৰ বজাৰ কৰি থকাও দেখা পালো। তেওঁলোকৰ লগতে ময়ো অলপ আড্ডা মাৰি ঈদগাহৰ পিনে আগবাঢ়ি গলো। আৰু তেতিয়াই মই গম পালো এই ব্লগটো বিশেষ কিবা এটা হ'ব। এই মুহূৰ্তত আমি কাকজান ঈদগাহৰ ফালে আগবাঢ়িছিলো। শ শ লোকে ঈদৰ নামাজৰ বাবে গোট খোৱা অন্যতম গুৰুত্বপূৰ্ণ ঠাই। ঈদগাহৰ চৌপাশটো ঈদগাহ কমিটিয়ে বহুত সুন্দৰভাৱে সজাই পৰাই কৰি থোৱা দেখা পালো। বিশেষকে ঈদগাহৰ গেটখন সঁচাকৈ আকৰ্ষণীয়। আমি অৱশেষত কমাৰখটুৱাল পোৱাৰ লগে লগে এটা কথা নিমিষতে ওলাই পৰিল। ধুনীয়াকৈ সজাই তোলা গেটখন স্থানীয় লোকে ইমান যত্ন আৰু বিশেষভাৱে তৈয়াৰ কৰিছিল যে যি মুহূৰ্তত মোৰ বন্ধু আৰু মই ভিতৰলৈ সোমাই আহিলো, আমি শান্তিপূৰ্ণ ভাৱ এটা অনুভৱ কৰিলো। এই ঠাইখনৰ বিষয়ে সঁচাকৈ বিশেষ কিবা এটা আছিল। সৰলতা আৰু সৌন্দৰ্যৰ এক নিখুঁত মিশ্ৰণ। আচলতে আমাৰ অঞ্চলৰ সকলো গেটৰ মাজত এইখন নিশ্চিতভাৱে দ্বিতীয় শ্ৰেষ্ঠ। কমাৰখটুৱালৰ পৰা ওলোৱাৰ পাছতে আমি ওচৰতে থকা দগাঁৱৰ ফালে আগবাঢ়িলো। আৰু সঁচা কথা ক'বলৈ গ'লে এই ঠাইখনে আমাক সম্পূৰ্ণভাৱে আচৰিত কৰি তুলিলে। সমগ্ৰ অঞ্চলটোৱে ষ্টাইলিছ আৰু আকৰ্ষণীয় কৰি সজাই তুলিছে। অকল সেয়াই নহয়, ই সকলোতকৈ দীঘল আৰু সুন্দৰ। গাঁৱৰ ৰাইজৰ কষ্ট আৰু প্ৰচেষ্টা সঁচাকৈ প্ৰশংসা কৰিবলগীয়া, যিয়ে ইয়াক শ্ৰেষ্ঠ হিচাপে পৰিচিত কৰিলে। আমি ইয়াৰ মাজেৰে প্ৰৱেশ কৰোঁতে এক অন্য জগতত ভৰি দিয়াৰ দৰে অনুভৱ হৈছিল। Close till I get up. Time is barely on our side. I don't wanna waste what's দগাঁৱৰ কাষতে থকা আইছা ছিদ্দিকা মছজিদলৈ যোৱা পথটো সম্পূৰ্ণৰূপে সজাই থোৱা হৈছিল। ৰঙীল পোহৰেৰে আমি য'তেই চলো লাইটবোৰ জিলিকি উঠিছিল। গোটেই ৰাস্তাটো উজ্জ্বল আৰু উৎসৱমুখৰ যেন লাগিছিল। লাহে লাহে সেই ৰাস্তাটোৱে যোৱাৰ লগে লগে ইমান শান্তিপূৰ্ণ আৰু বিশেষ অনুভৱ হৈছিল। আমি সঁচাকৈ আপ্লুত হৈ উঠিছিলো। ইয়াত গাঁৱৰ মানুহৰ কঠোৰ পৰিশ্ৰম স্পষ্টকৈ দেখা গ'ল। উৎসৱৰ প্ৰতি তেওঁলোকৰ প্ৰেম আৰু কেনেকৈ সকলোৱে একত্ৰিত হৈ ঈদক আৰু সুন্দৰ কৰি তুলিলে। এই ধৰণৰ মুহূৰ্ত ঈদৰ প্ৰকৃত সুখ অনুভৱ কৰাব। ইয়াত ঈদৰ অন্যতম সুন্দৰ অংশ হৈছে বিভিন্ন অঞ্চলত হাতেৰে নিৰ্মিত গেট। মনাইপুলত সঁচাকৈ মৰ্মস্পৰ্শী কিবা এটা দেখিলো। গেটখন স্থানীয় একাংশ ল'ৰা-ছোৱালীয়ে বনাইছিল। এইটো বৰ ডাঙৰ বা আকৰ্ষণীয় নহ'ব পাৰে, কিন্তু তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, বিশুদ্ধ আনন্দ প্ৰতিটো অভিষেকত স্পষ্টকৈ দেখা যায়। আৰু সঁচা কথা ক'বলৈ গ'লে সেইটোৱে ইয়াক আন সকলোতকৈ বেছি ধুনীয়া কৰি তোলে। হঠাতে আমাৰ চকুত পৰিল ৰাস্তাৰ ঠিক কাষতে এটা সুন্দৰকৈ সজাই তোলা অট্টালিকা। মোৰ বন্ধু আৰু মই আচলতে ভাবিছিলো যে ই এটা মছজিদ। এক ছেকেণ্ড নষ্ট নকৰাকৈ আমি ৰেকৰ্ডিং কৰিবলৈ ধৰিলো, কিন্তু তাৰ পিছত আমি উপলব্ধি কৰিলো আচলতে কাৰোবাৰ ঘৰ আছিল। ইমান মৰম আৰু যত্নেৰে সজাই তোলা এটা ঘৰ যে ইয়াত ঈদৰ প্ৰকৃত অনুভৱ প্ৰতিফলিত হৈছিল। আমি দুলীয়া গাঁৱৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে আমি লক্ষ্য কৰিলো যে মূল ঈদৰ গেটখন এতিয়াও সম্পূৰ্ণৰূপে সম্পূৰ্ণ হোৱা নাই, কিন্তু তেতিয়াও ৰাইজৰ প্ৰচেষ্টা আৰু নিষ্ঠা স্পষ্টকৈ দেখা গৈছিল। আৰু ঠিক কাষতে মছজিদটো ধুনীয়াকৈ সজাই থোৱা আছিল। সহজ তথাপিও ইমানেই আকৰ্ষণীয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাৰ হৈ যোৱা যিকোনো ব্যক্তিয়ে সহজেই লক্ষ্য কৰিব পাৰিছিল। কেতিয়াবা সাধাৰণ হ'লেও বেছি গুৰুত্ব পায়। ইয়াৰ আঁৰৰ উদ্দেশ্য, ঐক্য আৰু উৎসৱমুখৰ মনোভাৱটোৱে সঁচাকৈ জিলিকি উঠে। আমি অৱশেষত বাদুলিপুখুৰী জামে মছজিদ পালোগৈ। ইমানবোৰ ঠাই ভ্ৰমণ কৰাৰ পিছত এইটো আমাৰ যাত্ৰাৰ বাবে এক নিখুঁত চূড়ান্ত ঠাই। আহি পোৱাৰ লগে লগে আমি গাঁৱৰ এজন চিনাকি ডেকা ল'ৰাক দেখিলো। আমি তেওঁৰ লগত কথা পাতি মছজিদৰ সজ্জা আৰু গেটৰ বিষয়ে কেইটামান প্ৰশ্ন সুধিম বুলি ভাবিছিলো, কিন্তু আমি তেওঁৰ ওচৰলৈ যোৱাৰ লগে লগে তেওঁ অলপ লাজ পোৱা দি পালে আৰু হঠাৎ পলাই গ'ল। সঁচা কথা ক'বলৈ গ'লে সেই মুহূৰ্তটোৱে আমাক বহুত হাঁহিবলগীয়া বাধ্য কৰালে। ইমান স্বাভাৱিক আৰু বাস্তৱ যেন লাগিল, ঠিক গাঁৱৰ জীৱনৰ দৰে। আৰু আমি তাত যি দেখিলো সেয়া সঁচাকৈ ধুনীয়া আছিল। গোটেই মছজিদটো ৰঙীন লাইটেৰে সজাই তোলা হৈছিল আৰু তাৰ লগতে সকলোতে বিয়াৰ দৰে ওলমি থকা সজ্জাও আছিল। প্ৰতিটো চুক উজ্জ্বল দেখা গৈছিল, শান্তিপূৰ্ণ আৰু উৎসৱমুখৰ অনুভৱৰে ভৰা। আৰু তাৰ পিছত আমি লাহে লাহে নিজৰ গাঁৱলৈ উভতি যোৱাৰ বাট ললো। ইমানবোৰ
ঠাই ভ্ৰমণ কৰাৰ পিছত আৰু ইমানবোৰ সুন্দৰ সজ্জা দেখাৰ পিছত ঘৰলৈ উভতি অহাটো সঁচাকৈ বিশেষ অনুভৱ হৈছিল। ই এক বেলেগ ধৰণৰ শান্তি আছিল। আমাৰ গাঁৱৰ মছজিদটো এটা ঠাইত আৰু মূল গাঁৱৰ অঞ্চলটো এটা ঠাইত, অৰ্থাৎ পৃথক পৃথক। সেইবাবে দুয়োখন ঠাইকে ঈদৰ বাবে নিজৰ নিজৰ ধৰণেৰে সজাই তোলা হৈছে আৰু সঁচাকৈয়ে দুয়োকে বৰ ধুনীয়া দেখা গৈছে। সহজ কিন্তু হৃদয়েৰে ভৰা। এতিয়া মই আপোনালোকক আমাৰ মছজিদৰ কিছুমান বিশেষ অংশ দেখুৱাম আৰু লগতে আমাৰ মৰমৰ গাঁৱৰ মূল ঈদৰ গেটখন দেখুৱাম। ইয়াৰ বিষয়ে মই বিশেষ একো নকওঁ, আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। গতিকে এয়া আছিল আমাৰ গাঁও আৰু ওচৰৰ অঞ্চলত আমি কেনেকৈ ঈদ পালন কৰোঁ তাৰে আভাস। আশা কৰোঁ ঈদৰ এই সুন্দৰ যাত্ৰাটো আপোনালোকে উপভোগ কৰিলে। মই জানো দেৱান গাঁৱকে ধৰি আমাৰ ওচৰৰ বহু ঠাই ঈদৰ পৰিৱেশ সময়ৰ অভাৱ তথা কিছু অস্থায়ী অসুবিধাৰ বাবে দেখাবলৈ থাকি গ'ল। কিন্তু এয়া আৰম্ভণিহে। অহাবাৰলৈ তিয়ক অঞ্চলৰ বহুতো ঠাই ঈদৰ পৰিৱেশ দেখুৱাম বুলি কথা দিলো। কি ঠিক আপোনাৰ আপোন ঠাইখনৰ লগতে আপুনিও আমাৰ ব্লগৰ অংশ হ'ব পাৰে। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক থাকিল। ধন্যবাদ।